বঢ়োৱাৰ লগত যদি ৰেচন কাৰ্ডৰ নম্বৰখনো আমি টেগ কৰি দিব পাৰোঁ তেতিয়া এটা পৰিয়ালত দুটা নাপাব, সকলোৱে পাব, কোনো ধৰণৰ কাজিয়া পেচাল ভেজালি নাথাকিব। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ যি দুডাল গছৰ কথা মুখ্যমন্ত্ৰী মহোদয়ে কৈছিল, সেই দুডাল গছ যদি আপোনালোকৰ কেনেবাকৈ ঢুকাইছে বা কেনেবাকৈ যদি কিবা হৈছে তেতিয়াহ'লে একো কথা নাই। আপোনালোকে সেই একেখিনি ঠাইতে আপোনালোকে গছ পুলি ৰোপণ কৰক আৰু GPS কেমেৰাত আকৌ আপোনালোকে ফটো উঠক। কেইদিনমান আগতে আমি মহিলা আত্মসহায়ক গোটৰ কাৰণে আমি ফৰ্ম পঠাইছিলোঁ, য'ত নেকি আপোনালোকে 10,000 টকা পাব। এইবাৰ যি টকা দিব, এইবাৰ 10,000 টকা দিব, এইবাৰ 35,000 টকা নিদিয়ে। এইবাৰৰ পিছত যোনে যোনে ভালকৈ এই টকাখিনি খটায় সেইখিনি মানুহক আকৌ অহা বছৰ 35,000 টকা দিয়াৰ সম্ভাৱনা আছে। আৰু মুখ্যমন্ত্ৰী মহোদয়ে ৰেচন কাৰ্ড পোৱাৰ ক্ষেত্ৰতো দুটা নিয়ম বান্ধি দিছিল যে 3টা বাচ্চা যাৰ আছে বা 3টা বাচ্চাতকৈ কম থাকিলেহে আপোনালোকে ৰেচন কাৰ্ড বা এই যিটো আঁচনি সেই আঁচনি লাভ কৰিব। আৰু SC বা ST হ'লে 4টা হ'লেও চলিব বুলি মুখ্যমন্ত্ৰী মহোদয়ে কৈছিল, কিন্তু জেনেৰেল হ'লে 3টাই বাচ্চাই লাগিব বুলি কৈছিল মুখ্যমন্ত্ৰী মহোদয়ে। এতিয়া সেইকাৰণে এই আঁচনিটো হ'ল কি যে এইবাৰ আমি 10,000 টকা দিম। 10,000 টকা দিলে আপোনালোকে মৌ মাখি কৰিব, কোনোবাই কণী কৰিব, কোনোবা লেয়াৰ কৰিব, যি ব্যৱসায় কৰে, যোনে 10,000 টকাটো ভাল কৰি খৰচ কৰিব তেওঁলোকক অহাবাৰ আমি কি কৰিম, বেংকৰ পৰা 12,500 টকা আনি দিম আৰু আমি 12,500 টকা দিম। 25,000 হ'ল, তাৰ 12,500 টকা ঘূৰাই দিব, 12,500 টকা ঘূৰাই দিব নালাগে। এতিয়া আমি এই যে মহিলাক পইচা দিব খুজিছো তাতো আমি দালালি বন্ধ কৰি দিব খুজিছো। আপোনালোকে শুনিলে নহয়, প্ৰথমতে দিব আপোনালোকক 10,000 টকা আৰু নেক্সট ইয়াৰ দিব আপোনালোকক 35,000 টকা, মানে বেংকৰ ফালৰ পৰা দিব 12,500 টকা আৰু চৰকাৰৰ ফালৰ পৰা দিব 12,500 টকা। আৰু চৰকাৰৰ ফালৰ পৰা দিয়াটো আপোনালোকে ঘূৰাব নালাগে, কিন্তু বেংকৰ পৰা যিটো দিব সেইটো আপোনালোকে ঘূৰাব লাগিব। মানে 2 বছৰত আপোনালোকে 12,500 আৰু চৰকাৰৰ ফালৰ পৰা 10,000 টকা পাব।